গাইছ আমি এতিয়া গৈছোঁ চান্দুবি তো আমোলত আছে কেইটামান দাদা চব তাতে আছে বহি তাতে হিন্দু ব্লগাৰে হয় চব দিগন্ত আছে আৰু ইডি ব্লগ তো গাইজবিলাক আমি বেয়া হৈ থাকোঁ গাইছ আমি এতিয়া এয়াৰপৰ্টৰ ৰাস্তাত সোমাই গৈছোঁ তো আমাৰ দাদাকেইটা আহি আছে পিছফালে তো আমি এতিয়া ৰখি আছোঁ এই দাদাটো মূলত আহিছে চব আৰু আমি এইটো এণ্ট্ৰিত আহিছোঁ চাই লওক গাইছ আৰু বেছি দূৰ নাই আৰু আমি গৈ পামেই আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ ফাইনেলি আমি এতিয়া আহি গ'লোঁ আপোনালোকক দেখাই আছোঁ চক কি ধুনীয়া এইফালে আৰু অলপ আগত গ'লে নদী এখন আছে সেই নদীটো মই আপোনালোকক দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক চক আমি এতিয়া আহি পালোঁ যে আপোনালোকক মই দেখাই আছোঁ চাই লওক কি ধুনীয়া প্লেচ তো গাইজ মই নাৱত বহি আছোঁ চাই লওক এইটো আমাৰ এমাৰ কি হৈছে ডেভিড এইটো ইডি ব্লগ এইটো এমাৰ দ্বীপ এইটো মৃদুল এই দিগন্ত সেন গাইজ এখানকে মই ভিডিঅ'টো অফ কৰোঁ বাই বাই